মই আগতে খাই লওঁ খোৱাৰ পিছত বাকীখিনি দেখাইছোঁ তো ল'ৰা ছোৱালী চব আহিছে ইয়াতে মানুহখিনি ইয়াতে থাকিব তো সেইকাৰণে মানে ৰাস্তাটো মানে পুৰা এতিয়া আজিকালি দিছে আৰু তই যাব নালাগে তই মোৰ হৈ পেলাই মানে সেইটো ক'ব লাগে যে মই তোৰ হৈ পেলাই शर्मा दो थोड़ा शर्मा दो दांत निकाल दो थोड़ा और निकाल दो गुड मॉर्निंग गाइस উঠিছে এতিয়া আৰু সৰস্বতী পূজা সকলোকে শুভেচ্ছা যাচিলোঁ বৰ্তমান পুৱা উঠিছোঁ এতিয়া মুখ ফ্ৰেছ হৈ লওঁ মুখ হাত ধুই লওঁ তাৰপিছত মই যাম আজি ক'ত যাওঁ এতিয়ালৈকে ভালকৈ ভবা নাই চাই লওঁ ক'ত যাওঁ আগতে ফ্ৰেছ হৈ তাৰপিছত চাহ তাহ খাই লওঁ কিবা এটা খাই লওঁ খাই লোৱাৰ পিছত তাৰপিছত যাম ক'ত যাম ভাবিম লগৰটোকো মাতিছোঁ কি হয় চাই লওঁ চাই থাকিব আপোনালোকে কি হয় थोड़ा शर्मा दो थोड़ा शर्मा दो दांत निकाल दो थोड़ा और निकाल दो तो बर्तमान এতিয়া ঘাপা ধুই ওলাই কৰি ৰেডি হৈছোঁ সৰস্বতী পূজালৈ যাম লগৰটো আহিছে হাই হেল্ল' নমস্কাৰ বন্ধু বান্ধৱীসকল কি খবৰ আপোনালোকৰ ৱেলকাম বেক টু দি মাই চেনেল এছ কে ব্লগ মোৰ চেনেলৰ অন্য এটি ভিডিঅ'ত আপোনালোকসকলকে স্বাগতম জনাইছোঁ তো এতিয়া যাবলৈ ওলাইছোঁ লগৰটোৰ লগত তো আপোনালোকে চাই থাকিব ভিডিঅ'টো কি হয় দেখুৱাই যাম মই চাব আপোনালোকে ভাল লাগিব চাই পেলাই আজি দিনটোত কি হয় মানে কি ক'ত যাম কি কৰিম গোটেইখিনি দেখুৱাম মোৰ যোনখন মানে মই ভাবিছোঁ মানে মই যোনখন স্কুলৰ পৰা পঢ়া ষ্টাৰ্ট কৰিছোঁ ন তাতে যাম তাতে গৈ পেলাই বাকী যিখিনি স্কুল মানে মই পঢ়ি পেলাই হাই ছেকেণ্ডেৰীলৈকে যিখিনি যোনকেইখন স্কুলত গ'লোঁ গোটেইকেইখন স্কুল আপোনালোকক দেখাম তো চাই থাকিব আপোনালোকে মোৰ লগত মা লাইফত প্ৰথমবাৰ কুৰ্তা পিন্ধিছোঁ মই 5 minutes later তো এইখনে স্কুল 55 নং তিনিআলি প্ৰাথমিক বিদ্যালয় এইখনতে মানে মোৰ পঢ়া প্ৰথম ষ্টাৰ্ট হৈছিলে ক শ্ৰেণীৰ পৰা পঢ়িছিলোঁ এইটো ৰুম আছিলে ফাৰ্ষ্ট এইটো আপোনাৰ ক শ্ৰেণী আছিলে এইটো ক শ্ৰেণী আছিলে ইয়াত এইটো ৰুমৰ পৰা ষ্টাৰ্ট হৈছিলে এইটো ক শ্ৰেণী সেইটো প্ৰথম শ্ৰেণী আছিলে এইটো ৰুমত পঢ়িছিলোঁ এই যোনটো ৰুমটো দেখিছে এইটো প্ৰথম নতুনকৈ বনাইছে তো ইয়াতে প্ৰসাদৰ হেৰি কৰি আছে বাইদেউটো এইটো অফিচ ৰুম আছিলে এইটো তাৰপিছত তাতে মই ক্লাছ 5লৈকে পঢ়িলোঁ ক্লাছ 5লৈকে পঢ়াৰ পিছত 6ৰ পৰা আকৌ মই ইখন স্কুলত গ'লোঁ ইখন স্কুলত 6, 7, 8 পঢ়িছিলোঁ তো সেইখন স্কুল আপোনালোকক দেখাইছোঁ এইখন নাম বিষ্ণুজ্যোতি মধ্য উচ্চ ইংৰাজী বিদ্যালয় মানে ইয়াত আপোনাৰ 6ৰ পৰা ষ্টাৰ্ট হয় ক্লাছ 6ৰ পৰা আছে তো এইখন স্কুলৰ মই ক্লাছৰুমকেইটা দেখাই দিছোঁ এইটো আছিলে এইটো তেতিয়া এইটো ক্লাছ ষ্ট'ৰুম আছিলে ক্লাছ 6টো ষ্টাৰ্ট হৈছিলে এইটো ক্লাছৰ পৰা এইটো ক্লাছ 6 আছিলে তাৰপিছত এইটো 7 আছিলে এইটো 8 আছিলে এইটো ক্লাছ 8 এইটোত মানে বিশেষকৈ এইটো ৰুমত বেছি স্মৃতি জড়িত হৈ আছে এইটোতে ইয়াতে বহি মানে ক্লাছ কৰিছিলোঁ ন এইখন বেঞ্চ আছিলে এইখন বেঞ্চত এই নীলোৎপল এইটো আমাৰ ক্লাছ 8 ৰুম আছিলে হা মানে তেতিয়াও মানে 3খন বা 4খনেই বেঞ্চ আছিলে বেছি বেঞ্চ আছিলে এইখন বেঞ্চত মই সদায় প্ৰত্যেকবাৰে মানে যোন স্কুলতে নগ'লোঁ কিয় লাষ্ট বেঞ্চতে বহি পাৰোঁ ये बड़ी अच्छी बात कही आप এইফালে মই প্ৰত্যেকবাৰে আহিলে মানে এইটো চাইডে বহোঁ এইটো চাইডে নবহোঁ এইটো চাইডে মানে মানুহ মাষ্টৰবিলাকে দেখি থাকে যে মুখখন এইটো চাইডে প্ৰথমত বহি মানে ভালকেইটা বহাই দেই এইফালে ছোৱালীকেইজনী বহে ছোৱালীকেইজনী পিছফালে বহে ইয়াত মোৰ মানে ক্লাছ 6, 7, 8 এই 3টা ক্লাছ পঢ়িলোঁ 3টা ক্লাছ পঢ়াৰ পিছত ইয়াৰ পৰা মই গুচি গ'লোঁ ইয়াৰ পৰা গ'লোঁ মই আপোনাৰ বেচেৰা স্কুলত গ'লোঁ বেচেৰা স্কুলত তাত মানে ক্লাছ 11 আৰু 12টো পঢ়িলোঁ সৰি ক্লাছ 9ৰ পৰা ষ্টাৰ্ট কৰিছোঁ 9, 10, 11, 12 তাত কৰিছোঁ এতিয়া তালৈকো যাম তালৈকো আপোনাক গৈ পেলাই আপোনালোকক দেখুৱাম স্কুলখন কেনেকুৱা কি মানে কোনকেইটা ক্লাছৰুমত মই মানে পঢ়িছিলোঁ তো ইয়াতো আছে আপোনাৰ ক্লাছ 9, 10 ইয়াতো আছিলে কিন্তু ইয়াত মই নপঢ়িলোঁ ইয়াৰ পৰা মই গুচি গ'লোঁ ক্লাছ 8লৈকে পঢ়ি পেলাই গুচি গ'লোঁ ইয়াৰ পৰা
চলো এতিয়া যাম বেচেৰিয়া স্কুল চলা দে মই চলাম দে তো এইখন স্কুল বেচেৰিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় ইয়াতে মই ক্লাছ 9 পৰা ষ্টাৰ্ট কৰিছিলোঁ পঢ়া 9ত আহিছোঁ 9 পৰা 12 এয়া বেচেৰিয়া স্কুলৰ জিএছ বৰ্তমান 2025 বৰ্ষৰ ডেট কি কয় 2025 বৰ্ষৰ এই আমি যেতিয়া আছিলোঁ তেতিয়া এই বাথৰুম কেইটাও বনোৱা নাছিলে এনেকৈ তাৰপিছত এইখিনি পুৰা ভেটা হৈ আছিলে না ৱাল দিয়াও হোৱা নাই এইটো কেতিয়া মানে বনাইছে ভালে কৰিছে অঁ তাত লাইব্ৰেৰী থাকোঁতে যাবই নিদিয়ে আমাক থাকিবই নিদিয়ে এইফালে ছেকেণ্ড ইয়াৰ ৰুমকেইটা আছিলে আৰু এইটো ৰুম যোনটো এইটো ফাৰ্ষ্ট ইয়াৰ ৰুম এইফালে বাথৰুম আছে কৰিডৰ এইফালে এইখনে স্কুল আছিলে ইয়াতে মই ক্লাছ 9 পৰা ছেকেণ্ড ইয়াৰলৈকে ইয়াতে পঢ়িলোঁ মেট্ৰিকো ইয়াতে দিছোঁ তাৰপিছত ইয়াৰ পৰা মই পাছ কৰিলোঁ 2017ত মই মেট্ৰিক পাছ কৰিছোঁ 2017 মেট্ৰিক পাছ কৰি 2019ত মই ইয়াৰ পৰা ছেকেণ্ড ইয়াৰ পাছ কৰিলোঁ তাৰপিছত তাৰপৰা ওলাই গ'লোঁ ওলাই পেলাই মই গ'লোঁ তেজপুৰ কলেজ এতিয়া বৰ্তমান তেজপুৰ কলেজতে পঢ়ি আছোঁ আৰু এয়া এইফালে AGS এতিয়া বৰ্তমান সিও মোৰ লগতে এতিয়া ঘূৰি আছিলে লগতে তো আজি এতিয়া বৰ্তমান ওলাই যাওঁ আকৌ এতিয়া ক'ত যাওঁ চাই লওঁ তেজপুৰ কলেজ যোৱাৰ কথা কৈ আছে লগতে তেজপুৰ কলেজ যাম চাগে চাই থাকিব আপোনালোকে ভালে ক'ত যোৱা এনেই ওলাই আহিলোঁ নিপা নাই তোৰ লগত নিপা অহা নাই নিপা নহয় হেৰি নাই ঘৰত আছে নাহে সি আহিব বৰ্তমান আহিছিলোঁ এতিয়া লগৰটো ঘৰত তো এতিয়া গৈ আছোঁ তেজপুৰ কলেজ মানে ইও যাম বুলি কৈছিলে সেইকাৰণে ইয়াকো লগত লৈ লৈছোঁ ইয়াক গৈ আছোঁ চাই থাকিব আপোনালোকে তেজপুৰ কলেজত গৈ পেলাই মানে কি হ'ব যেতিয়াৰ পৰা মই ফাৰ্ষ্ট ইয়াৰ যেতিয়া মই আপোনালোকক দেখাইছিলোঁ যে মই বেচেৰিয়া স্কুলত পঢ়িছিলোঁ তেতিয়া ফাৰ্ষ্ট ইয়াৰ পৰা ইয়াক লগ পাইছোঁ ইয়াক লগ পোৱাৰ বুলি তেতিয়াৰ পৰা তাৰপিছত ফাৰ্ষ্ট ইয়াৰ ছেকেণ্ড ইয়াৰ আমি একেলগে পঢ়িলোঁ একেলগে পঢ়াৰ পিছত আমি লাষ্টত আমি ৰানিং মানে কৰিব ল'লোঁ আৰু তাৰপিছৰ পৰা মানে চাকৰিৰ কাৰণে অকণমান লাগিব ল'লোঁ তাৰপিছৰ পৰা আমি দুটা মানে একেলগে ৰানিং কৰিলোঁ তাৰপিছত মোৰ বাৰু চাকৰি হৈ গ'ল কিন্তু এতিয়া ই চেষ্টা কৰি আছে আৰু ভগৱানৰ ওচৰত প্ৰে কৰিছোঁ যাতে এইবাৰ যাতে হৈ যাওক তাৰ বহুতখিনি চেষ্টা কৰিছে বহুতখিনি এতিয়ালৈকে মানে কৰি আছে তো হোৱাটোৱে বিচাৰিছোঁ তো এতিয়া আছাম পুলিচৰো এতিয়া আপোনাৰ ফিজিকেল মানে পাছ কৰি থৈ দিছে ফিজিকেল একদম পূৰা ভালকৈ পাছ কৰি থৈছে আৰু এতিয়া ৰিটেন আছে ৰিটেনত যাতে ভাল হওক ভালকৈ সেইকাৰণে পঢ়িবলৈ কৈ আছে ভালকৈ পঢ়ক আৰু গাইজ আজিৰ ভিডিঅ'টো অলপ দীঘল হ'ব কাৰণ মই আজি গোটেইকেইখন স্কুল কভাৰ কৰিছোঁ গোটেইকেইখন স্কুলত গৈছোঁ তাৰপিছত তেজপুৰ কলেজো গৈছোঁ ইয়াৰ পিছত তেজপুৰ কলেজৰ পৰা আকৌ দৰং কলেজো যাম তো ভিডিঅ'টো স্কিপ নকৰিব আপোনালোকে ভিডিঅ'টো চাওক গোটেইখিনি কেনেকৈ কি হৈ থাকে পিছলৈ তো বৰ্তমান আহি পাইছোঁহি এতিয়া গণেশ ঘাটৰ পৰা মানে এইফালে এনেকৈ চিধা গ'লে তেজপুৰ কলেজ পামগৈ তেজপুৰ কলেজৰ আমি এতিয়া তেজপুৰ কলেজে গৈ আছোঁ তেজপুৰ কলেজৰ ওচৰতে ৰখিমগৈ এতিয়া হ'ল minutes later নিলো বৰ্তমান যাম তেজপুৰ কলেজৰ বাথৰুম মোক বেয়াকৈ পেচাব কৰিব লাগি আছে তেজপুৰ কলেজৰ বাথৰুম যাম প্ৰথমে হা এতিয়া বৰ্তমান বাথৰুমত যাম আহিব তাক ফোন কৰিলে আহি যাব পুৰা তো গাইজ এতিয়া আহি পাইছে তেজপুৰ কলেজৰ ভিউটো আপোনালোকে দেখুৱাও এনেকুৱা মানে তামাম মানুহ হৈছে ইয়াত আজি আৰু বিশেষকৈ ইয়াতে বেছি মানুহ হৈছে ইয়াতে অথনিতে আপোনালোকে দেখিছে অথনিতে যিকেইখন স্কুল আছে তাতো মানুহ নাই কাৰণ তেজপুৰে মেইন পইণ্টটো ইয়াতে চব মানে গোটেইখিনি জেগা ইয়াতে পৰে যায় জাহাজ ঘাট তাৰপিছত আপোনাৰ অগ্নিগড় তাৰপিছত কলপাত চব এইবিলাক ইয়াতে জেগা ইয়াতে আহিব পাৰে আমিও আহিছোঁ কাৰণ ময়ো পঢ়ি থাকোঁ এইখন চৰি স্কুল নহয় এখন কলেজতে নমস্কাৰ দাদা
চাওক আহিছে আহিছে না আচ্ছা তেন্তে তেজপুৰ কলেজৰ ভিউটো আপোনালোকক দেখুৱালোঁ এতিয়া বৰ্তমান যাম বাহিৰত কাৰণ ইয়াতে বহুত ভিৰ হৈ আছে এতিয়া বৰ্তমান মাতি আছে যাওঁ বাহিৰত গৈ পেলাই লগৰকেইটাও তাতে আছে বাহিৰতে চাওঁ ইমান ধুনীয়া ধুনীয়া ছোৱালীবিলাক আহিছে ন তেজপুৰ কলেজত गार्डन गार्डन हो रहा बहुत मजा कौन कैमरा कर हां तो जाडम में दिले आइए कर মই কবা সুকে কোনে কবা লাগিব বুলি কৈছিলো কে মই কৈছো নাম লন্দা সেটা না আছে সুকে কাৰণে তো কোড দেখিলি কোন বাবা এটা ব্লগ বনাই আছে আজিকালি ইউটিউব রাস্তা নাম মনে মানে পাগলা হৈ গৈছে মানে কি কম মানে আজি ইয়াত মানে তামাম সুন্দৰী ওলাইছে কি কম আৰু মানে দেখি দেখি অভাৰ হৈ গৈছে আৰু একেবাৰে ভালো লাগিছে সৰস্বতী পূজা ভালেই লাগে তেজপুৰ কলেজৰ বহুতখিনি মইতো বাৰু মানে ৰেগুলাৰ কোৰ্চটো ল'ব নোৱাৰিলোঁ ৰেগুলাৰ বস্তু ল'ব নোৱাৰে কাৰণে বেয়া লাগে কাৰণ কলেজ লাইফটো মানে এনজয় কৰিব মন আছিলে হয় নাই সেইটোতো নোৱাৰিলোঁ বাৰু কিন্তু যি নহওক একেট এডমিশ্যন লৈছোঁ আহোঁ মাজে মাজে যেতিয়া পৰীক্ষা দিবলৈ হয় পৰীক্ষা দিবলৈ আহোঁ পৰীক্ষাত আহোঁ তো এতিয়া লগৰকেইটা আছে এইফালে লগৰকেইটা সেইফালে আইয়া ক'ত গ'লগৈ তো গাইজ বৰ্তমান আহি পাইছে দৰং কলেজ এতিয়া আপোনালোকৰ দৰং কলেজৰ ভিউটো এখন গোটেই ভিউটো তো ইয়াত মানে মইতো নাজানো চিনি নাপাওঁ মই আজিলৈকে ইয়াত অহা নাই এইবাৰ ফাৰ্ষ্ট টাইম সৰস্বতী পূজাত মানে দৰং কলেজত আহি পাইছোঁ তো ইয়াত মোৰ বা আহিছে লগত তো বায়ে অলপ মানে অলপ চলপ জানে তো দেখুৱাম গোটেইখিনি জেগাত এতিয়া ফিল্ডখনৰ মাজত যাওঁ ফিল্ডখনৰ মাজত কি হৈ আছে চব দেখাম তো দৰং কলেজত ভিউটো বেছি দেখুৱাব নোৱাৰিলোঁ কাৰণ ইয়াতে মই নতুনকৈ আহিছোঁ ইয়াতে মই গম নাপাওঁ ইমান ভালকৈ জেগাখিনি মই ইমান ভালকৈ নাজানো তো এতিয়া চালোঁ কৰিলোঁ জেগাখিনি দেখুৱালোঁ দৰং কলেজতো আহি ভাল লাগিল তেজপুৰ কলেজতো আহি পেলাই বৰ্তমান আহিছোঁ কিন্তু কি এখন পেৰাডাইজত আহিছোঁ তেজপুৰৰ ওচৰতে আছে দেখাব লাগে আৰু বাকী পিছৰখিনি দেখুৱাইছোঁ কি হয় এয়া সেইখিনি মই আগতে খাই ল'ম খোৱাৰ পিছত বাকীখিনি দেখাইছোঁ তো গাইজ বৰ্তমান মানে খাই বৈ ওলাই আহিলোঁ এতিয়া গৈ আছোঁ গাড়ীখন আনিবলৈ স্কুটিখন তাতে আছে মানে তাতে ৰাখি থৈ দিয়া আছে মানে বহুত ভিৰ হৈ গৈছে ন ৰাস্তাটো সেইকাৰণে তাতে ৰাখি দিলোঁ স্কুটিখন আনি পেলাই এতিয়া তাকে এতিয়াতো সময় হৈ গৈছে এতিয়া মোটামুটি আপোনাৰ 4:30 বাজিবই হ'ল তো এতিয়া নাযাওঁ এতিয়া ডাইৰেক্ট ঘৰ যাম তো গাইজ বৰ্তমান ঘৰ আহি পালোহি আৰু তামাম ভাগৰ লাগিছে আজিৰ ব্লগটো ইমানতে শেষ কৰিছোঁ লগ পাম আকৌ এতিয়া অন্য ব্লগত তেতিয়ালৈকে বাই বাই